পোনপ্ৰথমে মই সাংবাদিক বন্ধুসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ, কিয়নো আমাৰ চাওতা ছাত্ৰ সন্থাৰ যিকোনো ঠাইতে আমাৰ আন্দোলন হৈছে আৰু সেইখিনি ঠাইতে সংবাদকৰ্মীসকলে যথেষ্ট আজি কষ্ট কৰি আমাৰ নিউজবিলাক বিশ্ববাসীলৈ আজি প্ৰেৰণ কৰিছে। তাৰ বাবে মই আপোনালোকক পোনপ্ৰথমে মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আজিৰ দিনত সংবাদ মাধ্যমকো মই অভিনন্দন জ্ঞাপন কৰিছোঁ এইকাৰণে যে আপোনালোকে জানে যে চাওতাল ছাত্ৰ সন্থাৰ এটা দীৰ্ঘদিনীয়া দাবী আছিল যে অসমত বসবাস কৰা চাওতাল জনগোষ্ঠী আৰু সেই চাওতাল জনগোষ্ঠী নিজৰ মাতৃভাষাৰে শিক্ষা ল'ব পৰাকৈ এটা পৰিৱেশ সৃষ্টি কৰিব লাগে। আৰু তাৰ কাৰণে আমি আন্দোলন সহকাৰে হওক বা চৰকাৰৰ লগত শান্তিপূৰ্ণভাৱে বহি পেলাই হওক আমি আন্দোলন কৰি আহিছিলোঁ। আৰু সেই মৰ্মে আজি অসম চৰকাৰে যি কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰিলে যে চাওতালী ল'ৰা ছোৱালীসকলে প্ৰাক প্ৰাথমিক পৰ্যায়ৰ পৰা প্ৰাথমিক পৰ্যায়লৈকে নিজৰ চাওতালী লিপিত শিক্ষা ল'ব পাৰিব। আৰু অসম চৰকাৰৰ এইটো এটা গ্ৰেটেষ্ট এটা ঘোষণা আমি চাওতাল ছাত্ৰ সন্থাৰ পৰা আজি চৰকাৰক অভিনন্দন জ্ঞাপন কৰিছোঁ, ৰমেশ পেগু শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ। যিহেতু আজি ভাৰতবৰ্ষত 8ম অনুসূচীত চাওতালী ভাষা আজি সোমাইছে আৰু এই চাওতালী 8ম অনুসূচীত যিটো লিপি সোমাইছে আৰু সেই লিপিৰ যোগেদি ভাৰতবৰ্ষৰ বিভিন্ন অংগৰাজ্যবিলাকতো আজি শিক্ষাদান চাওতালী ৰাইজসকলে আজি প্ৰাপ্ত কৰিছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে অসমত শিক্ষাৰ এই সুবিধাৰ পৰা বঞ্চিত হৈ আছিল। কিন্তু আজি সৌভাগ্যৰ দিন যে অসম চৰকাৰে আজিৰ কেবিনেটত চাওতালীসকলে অসমৰ বিভিন্ন ৰাজ্যত নিজৰ ভাষাত প্ৰাক প্ৰাথমিক পৰ্যায়ৰ পৰা প্ৰাথমিক পৰ্যায়লৈকে যিটো শিক্ষা ল'ব পাৰিব তাৰ কাৰণে অভিনন্দন জ্ঞাপন কৰি এইটো আকৌ লগতে অকণমান সন্নিৱিষ্ট কৰি দিছোঁ। আমাৰ দাবীখিনি অকল ইয়াতে শেষ নকৰি, যিহেতু আমাৰ প্ৰাথমিক পৰ্যায়ৰ পৰা আৰম্ভ কৰি আমাৰ দাবী এটা আছিলে উচ্চ পৰ্যায়লৈকে যাতে চাওতালী ভাষাৰে শিক্ষা ল'ব পাৰে। আৰু আজিৰ তাৰিখতে চাওতাল ছাত্ৰ সন্থাই আমি চৰকাৰক আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যে অনাগত দিনত আমাৰ চাওতালী লিপিৰে যাতে উচ্চ পৰ্যায়লৈকে আমি শিক্ষাদান ল'ব পাৰোঁ বা আমাৰ ল'ৰা ছোৱালীসকলে শিক্ষা ল'ব পাৰে তাৰ প্ৰতি বিনম্ৰভাৱে চৰকাৰক আহ্বান জনাইছোঁ। তাৰ লগতে আমাৰ যিখিনি বাকী দাবীসমূহ আছে ট্ৰাইবেলকে ধৰক বা ভূমিৰ অধিকাৰকে ধৰক এইখিনিও অতি সোনকালে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰক আৰু চাওতাল জনগোষ্ঠীসকলক সাংবিধানিক সুৰক্ষা প্ৰদান কৰক, যাতে চাওতালীসকলে অসমখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যাতে কোনো ধৰণে ব্যক্তিক্ৰম চিন্তা নকৰি সমূহ জনগোষ্ঠীৰ লগত একেলগে হাতে হাত ধৰি পেলাই অসমখন উন্নতিৰ কথা চিন্তা কৰিব পাৰে। শেষ নকৰি, যিহেতু আমাৰ প্ৰাথমিক পৰ্যায়ৰ পৰা আৰম্ভ কৰি আমাৰ দাবী এটা আছিলে উচ্চ পৰ্যায়লৈকে যাতে চাওতালী ভাষাৰে শিক্ষা ল'ব পাৰে। আৰু আজিৰ তাৰিখতে চাওতাল ছাত্ৰ সন্থাই আমি চৰকাৰক আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যে অনাগত দিনত আমাৰ চাওতালী লিপিৰে যাতে উচ্চ পৰ্যায়লৈকে আমি শিক্ষাদান ল'ব পাৰোঁ বা আমাৰ ল'ৰা ছোৱালীসকলে শিক্ষা ল'ব পাৰে তাৰ প্ৰতি বিনম্ৰভাৱে চৰকাৰক আহ্বান জনাইছোঁ। তাৰ লগতে আমাৰ যিখিনি বাকী দাবীসমূহ আছে ট্ৰাইবেলকে ধৰক বা ভূমিৰ অধিকাৰকে ধৰক এইখিনিও অতি সোনকালে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰক আৰু চাওতাল জনগোষ্ঠীসকলক সাংবিধানিক সুৰক্ষা প্ৰদান কৰক, যাতে চাওতালীসকলে অসমখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যাতে কোনো ধৰণে ব্যক্তিক্ৰম চিন্তা নকৰি সমূহ জনগোষ্ঠীৰ লগত একেলগে হাতে হাত ধৰি পেলাই অসমখন উন্নতিৰ কথা চিন্তা কৰিব পাৰে।